নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই যদুমণি। চ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আনটি নতুন ভিডিঅ'। আৰু আজিৰ ভিডিঅ'টো বহুত দিনৰ মূৰত আহিছে। চ' আৰু মই চেনেলটোৰ নামো বদলাইছোঁ। চেনেলটো হৈছে যদুমণি এণ্টাৰটেইনমেণ্ট। আৰু মানে আইডিয়াছ বুলি দি থৈ দিবলৈ বেয়া লাগিল, কাৰণ মই ইয়াতে বহুতো ভিডিঅ' দিওঁ, আইডিয়াছ ভিডিঅ' দিওঁ, আকৌ ব্লগ ভিডিঅ' দিওঁ আৰু বেলেগ কিবাকিবি দিওঁ। ত' সেইকাৰণে মই নামটো বদলাই দিলোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভ্লগ লৈ নাই অহা। চ' মই কেইটামান কমেণ্টৰ মানে বহুতকেইটাই পৰি আছে, সেইকাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ আজি কমেণ্টকেইটাৰ আনচাৰ। চ' আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। ত' তেতিয়াহ'লে দেৰি নকৰি ষ্টাৰ্ট কৰিব অলপ। আৰু মই আজি কমেণ্টবিলাক কোনে কোনে লিখিছে তেওঁলোকৰ নাম কৈ নিদিওঁ, কাৰণ আজি মই অলপ বেলেগ ধৰণে কৈছোঁ। মানে মোৰ ওচৰত এতিয়া লিখি নাই থোৱা সিহঁতৰ নামবিলাক, সেইকাৰণে মই পটককৈ চাইছোঁ আৰু মানে মনত নাথাকে। সেইকাৰণে মই আপোনালোকৰ স্ক্ৰীণত মই কমেণ্টবিলাক লগাই দিম, আপোনালোকে চাই ল'ব। আৰু প্ৰথম কমেণ্টটো আহিছে, আপোনালোকে ছাইডত দেখাম। এইটো মোৰ অ'ভেন এটা কিনিছিলোঁ, আপোনালোকক দেখাইছিলোঁ যিহেতু। সেই অ'ভেনটো ৱাৰেণ্টি কৈছে। ৱাৰেণ্টি মই নাই লোৱা, কাৰণ সেইটো অনলাইনত লৈছিলোঁ। আৰু অনলাইনত ল'বলৈ হ'লে আমি ৱাৰেণ্টিৰ কাৰণে 300 সিমানখিনি দিবলগীয়া হৈছিল। সেইকাৰণে মই নল'লোঁ ৱাৰেণ্টি। আৰু এতিয়ালৈকে মোৰ একদম ভাল চলি আছে, অলপো প্ৰব্লেম নাই। চ' ৱাৰেণ্টি 1 বছৰহে দিয়ে। চ' 1 বছৰ মোৰ হ'বগৈ আৰু কেইদিনমানলৈ, সেইকাৰণে নল'লোঁ একেটাই হ'ল। চ' ভালে চলি আছে। আৰু অনলাইনত লোৱা যিহেতু, সেইকাৰণে ৱাৰেণ্টি ল'লেও বহুত প্ৰব্লেম হ'ব বুলিয়ে মই নাই লোৱা। আৰু এইবাৰ পিছৰ কমেণ্টটো হৈছে, শিৰখত ডবোৱা বান্ধিব পাৰিনে? আৰু ডবোৱা বান্ধিব পাৰি। আৰু মই ডবোৱাতে বান্ধোঁ শিৰখত, অকল গামোচাত মানে ডবোৱা নহয়। বাকী মেখেলা চাদৰত হ'লে ডবোৱাতে বান্ধোঁ, আৰু ডবোৱাতে ভাল লাগে। চ' মই সেইফালে দেখিছে আপোনালোকে পিছফালে লাগি আছে। চ' মই কাইলৈ ভাবিছোঁ শিৰখত আকৌ তুলিম, যিহেতু এইবাৰ আপোনালোকক তাৰ আগৰ ভিডিঅ'টো ইমান ভালকৈ দেখুওৱা নহ'ল। সেইকাৰণে মই এইবাৰ ফাৰ্ষ্টৰ পৰা মানে বন্ধাৰ পৰা আপোনালোকক গোটেই বুটাটো কেনেকৈ বান্ধিছোঁ তুলিছোঁ সেইবিলাক দেখাম। চ' আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। আৰু মই দিম এই 2-3 দিনতে। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো সেই শিৰখৰ সেই ভিডিঅ'টোতে আহিছে। আৰু সেইটোত লিখিছে কাষৈটো ক'ত বান্ধিম? আৰু কাষৈটো আমি লগতে বান্ধিব পাৰোঁ, যদি একে সমান মানে কাঠি হয়। কাঠিটো মানে আপোনালোকক মই হিচাপ কৰিবলৈ শিকাইছিলোঁ, আমি পথালিকৈ হিচাপ কৰি ল'ব লাগিব। এতিয়া আমি কাষৈটো আৰু ফুলটো লগতে বান্ধিব পাৰিম। ছাইডৰ পথালিকৈ হিচাপ কৰি ল'ব লাগিব, তেতিয়া সেইটো হিচাপত আমি কাষৈটো সমান হ'ব লাগিব আৰু ফুলটোও সমান হ'ব লাগিব, তেতিয়াহে আমি বান্ধিব পাৰিম। আৰু মই আপোনালোকক অলপ দিন আগতে মাইনা তাঁতশাল দেখাইছিলোঁ, আৰু মই তাত এইকেইদিন যোৱা নাই, সময় পোৱা নাই। আৰু সেই ভিডিঅ'টো দেখাইছিলোঁ, আৰু তাতে এটা কমেণ্ট আহিছিল, মাইনা তাঁতশালখন কিমান প্ৰাইচটো? আৰু প্ৰাইচটো যেতিয়া বৌৱে লৈছিল তেতিয়া আছিল মানে গোটেই চব মানে কৰি মেলি তাৰ তাঁতশালখনৰ মানে গোটেইবিলাক সঁজুলি লৈ 1,10,000 মান পৰিছিলে। আৰু যদি এতিয়া লোৱা হয়, এতিয়া দামটো বাঢ়িছে, এতিয়া 1,40,000 30,000 মান পাবগৈ বুলি কৈছে। চ' সেয়াই, আপোনালোকে আকৌ যদি ল'ব বিচাৰে তেতিয়া খবৰ কৰিব। আৰু ইয়াৰ পাছৰ কমেণ্টটো হৈছে, তাত লিখিছে শিৰখত একেলগে মানে ডাঙৰ ফুল লগতে বুটা আৰু কাষৈ বান্ধিব পাৰিমনে? আৰু ডাঙৰ ফুল বুটা কাষৈ বান্ধিবলৈ দিগদাৰ হ'ব। কাষৈটো আৰু ফুলটো হ'লে বান্ধিবলৈ ভাল, কিন্তু বুটাটোৰ লগত বান্ধিবলৈ বেয়া। বুটাটো যিহেতু আমি দূৰত দিওঁ, একেলগতে দি নিদিওঁ, আৰু কাষৈটো লাগি থাকে একদম চিৰিয়েলকৈ, দেখিছে আপোনালোকে। সেইকাৰণে বুটাটো আৰু কাষৈটো বান্ধিব পৰা নাযাব লগতে, কিন্তু ফুলৰ লগত মানে ডাঙৰ ফুলৰ লগত কাষৈটো বান্ধিব পৰা যাব, যদিহে সমানকৈ আমি জুখি লওঁ কাঠিকেইটা, তেতিয়া পাৰিব। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো আছে, শিৰখটো আপোনালোকে মানে শিৰখটো ঘৰত বনোৱা নে কিনি অনা? আৰু এইটো কিনিবও পাৰে চাগে, মই নাজানো, কিন্তু ঘৰতে বনাইছোঁ মই নিজে। আৰু এইটো বনাই ল'ব পাৰি, একদম সহজ। আৰু মই আপোনালোকক দেখাম ভিডিঅ'টো
হিৰকটো বনাই দেখাম। কিন্তু হিৰকটো বনাবলৈ হ'লে আমাক পেৰাচুট সূতা মানে যিটো জালি গুঠা সূতা সেইটো লাগিব, আৰু সেইটো ডাঙৰ সূতাটো হ'লে ভাল। সৰুটো মানে অলপ জল্দি ছিঙি যাব পাৰে, সেইকাৰণে অলপ ডাঙৰটো ল'ব লাগে। আৰু মই আপোনালোকক কিন্তু মোৰ যিহেতু এটা বনোৱাই আছে, সেইকাৰণে মই আপোনালোকক এনেই চিম্পুল সূতাই মই এনেই বনাই দেখাম মানে উদাহৰণস্বৰূপে। চ' আপোনালোকে সেইটো চাই কিনে আকৌ সেইডাল সূতাকে ইউজ নকৰিব। আপোনালোকে যিটো সূতা মই কৈছোঁ পেৰাচুট সূতা বা জালি গুঠা সূতা, সেইটো সূতা ইউজ কৰিব। কিন্তু মই আপোনালোকক কেনেকৈ বনাব লাগে সেইটো মই দেখাই দিম। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, সেইটো হৈছে এই কাপোৰযোৰ যিযোৰ আপোনালোকে স্ক্ৰীণত দেখিব পাইছে কমলা ৰঙৰ হৈছিল, আৰু সেই কাপোৰযোৰ কি সূতাৰে বৈছে আৰু কি সূতাৰে মানে লগাইছে আৰু বৈছে। আৰু সেই সূতাটো হৈছে আমাৰ ইয়াত নাহৰকটীয়াত 600 লয়। সেই সূতাটো অলপ মিহি হয় আৰু মানে সেইটোত গুটি গুটি নাথাকে সূতাটো। কিছুমান সূতা চাবচোন একদম গুটি গুটি থাকে, আৰু এই সূতাটো মানে পাছতো গুটি নোলায়, একদম ধুনীয়া হৈ থাকে। সেই সূতাটো হয় ক'ৰবাত 700 টকা ল'ব পাৰে, আমাৰ নাহৰকটীয়াত 600 টকা লয়। আৰু এটা প্ৰশ্ন লাষ্ট এইটো, আৰু এইটো হৈছে হিৰক বান্ধোতে যদি সূতা ছিঙি যায় তেতিয়া কি কৰিব, কেনেকৈ জোৰা দিব। আৰু সেইটো একদমেই সহজ, কাৰণ সূতা ছিঙিলে গম পাবই আপোনালোকে কোনডোখৰত সূতা ছিঙিছে। সেই পোনে পোনে যদি চাই আপোনালোকে য'তেই এডাল দেখিব তাতে ভৰাই দিলে হৈ গ'ল সেই সূতাডাল পোনাই কিনে। মানে আমি হিৰকত বান্ধিলে যিহেতু একণি একণিকৈ বান্ধোঁ, সেইকাৰণে একণি একণিকৈ বান্ধা থাকে। যিহেতু একণিত দুডাল সূতা থাকে, আৰু সেই দুডাল সূতাৰ যদি এডাল ছিঙি যায় তেতিয়া আপোনালোকে গম পাব যে সেই কণিটোৰ পৰা ছিঙিছে, আৰু সেই পোনে পোনে আপোনালোকে জোৰাই দিলে হৈ যাব। মানে সেই হিৰকৰ বন্ধা সেইখিনিত ভৰাই ল'ব, একদমেই সহজ, অকণো কষ্ট নাই। পাৰিলে মই আপোনালোকক ছিঙি কিনে মই জোৰা দি দেখাম। চ' মই যেতিয়া ভিডিঅ'টো বনাম তেতিয়া আপোনালোকে চাব পাব। আৰু মই সেই ভিডিঅ'টো এইকেইদিনতে আপলোড দিম, আৰু আপোনালোকে চাব পাব। তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লগতে বেল আইকনটো ক্লিক কৰি অল কৰি থওক, কাৰণ ন'টিফিকেশ্যন আহিলে আপোনালোকে আগেই গম পাই যাব। চ' আজিলৈ আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। চ' বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।